নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ওকে গুণগুণলৈ স্বাগতম জনাইছোঁ। আপোনালোক ওকে লাইফ কেয়াৰৰ এজন ডিষ্ট্ৰিবিউটৰ হয় নেকি? যদি হয় আপোনালোক প্ৰডাক্ট পাৰচেজ কৰাত আপোনালোকৰ কিবা অসুবিধা হৈছে নেকি? যদি প্ৰডাক্ট পাৰচেজ কৰাত কিবা অসুবিধা হৈছে বা আপোনালোকে ই-কমাৰ্চৰ জৰিয়তে অনলাইন প্ৰডাক্ট পাৰচেজ কৰিব বিচাৰে তেনেহ'লে এই ভিডিঅ'টো শেষলৈকে চাওক। অনলাইন প্ৰডাক্ট পাৰচেজ কৰিবৰ কাৰণে প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ ইণ্টাৰনেট ব্ৰাউজাৰ এটা ওপেন কৰি লওক। আপোনালোকে যিটো ইণ্টাৰনেট ব্ৰাউজাৰ ইউজ কৰে তাক আপোনালোকে আপোনালোকৰ মোবাইল ফোনত প্ৰথমতে আপোনালোকে ওপেন কৰি ল'ব। মই ইয়াত গুগল ক্ৰম ওপেন কৰিছোঁ। আপোনালোকে দেখিবলৈ পাইছে গুগল ক্ৰম ওপেন কৰিছোঁ। তাৰপিছত ওপেন ইণ্টাৰনেট ব্ৰাউজাৰ ওপেন হোৱাৰ পিছত আপোনালোকে তাত oksekharido.com আপোনালোকে সাৰ্চ কৰিব। দেখিবলৈ পাইছে oksekharido.com। তাৰপিছত আপোনালোকে সাৰ্চ কৰি দিব। তাৰপিছত আপোনালোকে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখিবলৈ পাব। আপোনালোকে এটো ক্লোজ কৰি দিব। তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে ওপৰত হোম, এবাউট আছ, শ্বপ, গ্ৰিভেন্স, লগইন, গেট ষ্টাৰ্টেড এনেকুৱা ধৰণৰ আপোনালোকে ওপৰত অপচন দেখিবলৈ পাইছে। তাৰপিছত তলত আপোনালোকে কিছুমান প্ৰডাক্টৰ নাম দেখিবলৈ পাইছে। আপোনালোকে প্ৰথমতে লগইন অপচনত ক্লিক কৰিব। আপোনালোকৰ ওকে লাইফ কেয়াৰৰ যিটো ইউজাৰ আইডি পাছৱৰ্ড আছে তাক আপোনালোকে ইয়াত ভৰাব। ডাইৰেক্ট সেলৰ অপচনত ক্লিক কৰিব। ইউজাৰ আইডি দিব, আপোনালোকৰ পাছৱৰ্ড দিব। তাৰপিছত তলত আপোনালোকে লগইন অপচন আছে, লগইন অপচনত ক্লিক কৰিব। লগইন অপচনত ক্লিক কৰাৰ পিছত আপোনালোকৰ পেজটো খোল খাব। পেজটো খোল খোৱাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। এইটো ক্লোজ কৰি দিব। তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে ওপৰত আপোনাৰ আইডি খোল খাই গৈছে। ওপৰত আপোনাৰ নাম শ্ব' হ'ব। তাৰপিছত আপোনালোকে ওপৰত দেখিবলৈ পাইছে হোম, এবাউট আছ, শ্বপ, গ্ৰিভেন্স এনেকুৱা ধৰণৰ অপচন আপুনি ওপৰত দেখিবলৈ পাইছে। তাৰপিছত আপুনি তলতো বহুত কিবা কিবি দেখিবলৈ পাব। আপুনি তললৈ আহিব পাৰে। আপুনি ইয়াত কি প্ৰডাক্ট পাব। পানী বটল আছে, ৰিষ্ট বেণ্ড আছে, কি চেইন আছে, নোটপেড আছে, ডায়েৰী উইথ পেন আছে। আপোনালোকে ইয়াত প্ৰতিটো প্ৰডাক্টেই পাব যিটো আমি বেলেগ এখন দোকানৰ পৰা আমি পাৰচেজ কৰোঁ। প্ৰত্যেকটা প্ৰডাক্টেই আমি ইয়াত কিনিবলৈ পাম। তাৰপিছত আপোনালোকে প্ৰডাক্ট পাৰচেজ কৰিবৰ কাৰণে যিটো ওপৰত শ্বপ অপচন আছে তাত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাইছে। আপোনালোকে ইয়াত যদি বাই প্ৰাইচ ৱাইজ প্ৰডাক্টবিলাক চাব বিচাৰে তেতিয়াহ'লে বাই প্ৰাইচ ৱাইজ প্ৰডাক্টবিলাক চাব পাৰে। ইয়াত সিলেক্ট কৰিব পাৰে ল' টু হাই বা হাই টু ল' যি চাব বিচাৰে। শ্বৰ্ট বাই আপোনালোকে A to Z, Z to A, ল' টু হাই, হাই টু ল' কৰিব পাৰে। আপোনালোকে এনেকৈ ধৰণৰ প্ৰডাক্টবিলাক চাব পাৰে। আৰু প্ৰডাক্ট যদি পাৰচেজ কৰিবলৈ আছে, অৰ্ডাৰ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কেটেগৰীত গৈ পিনি এই কেটেগৰী অপচন আপোনালোকে দেখিবলৈ পাইছে। কেটেগৰীত যাব, তাত আপোনালোকৰ যিটো প্ৰডাক্টৰ আপোনালোকৰ প্ৰয়োজন আছে তাক আপোনালোকে কেটেগৰীত সাৰ্চ কৰি দিব। মোৰ পঞ্চতুলসীৰ প্ৰয়োজন আছে গতিকে মই পঞ্চতুলসী সাৰ্চ কৰিছোঁ। আপোনালোকে দেখিবলৈ পাইছে পঞ্চতুলসী ড্ৰপছ 30 ml তলত আহি গৈছে। আপোনালোকৰ যি প্ৰডাক্টৰ প্ৰয়োজন হয় তাক আপোনালোকে ইয়াত সাৰ্চ কৰিলেই হ'ল, আহি যাব। ইয়াত সকলো ধৰণৰ প্ৰডাক্টেই পোৱা যায়। আপোনালোকৰ ঘৰত ব্যৱহাৰ কৰা সকলো ধৰণৰ প্ৰডাক্টেই পোৱা যায়। আপোনালোকে সাৰ্চ কৰক, অনলাইন প্ৰডাক্ট পাৰচেজ কৰক। পঞ্চতুলসী ড্ৰপছ 30 ml সাৰ্চ কৰিছোঁ। এতিয়া আপোনালোকৰ সন্মুখত দেখিবলৈ পাইছে পঞ্চতুলসী ড্ৰপছ 30 ml আহি গৈছে। ইয়াৰ মেক্সিমাম ৰিটেইল প্ৰাইচ দেখুৱাইছে 210 দেখিবলৈ পাইছে আপোনালোকে। তাৰপিছত ডাইৰেক্ট সেলৰ প্ৰাইচ দিছে 160, যিটো এজন ডিষ্ট্ৰিবিউটৰ হিচাপে আপুনি যিটো প্ৰাইজত আপুনি প্ৰডাক্টটো পাব। তাৰপিছত আপোনালোকে এই প্ৰডাক্টটো পাৰচেজ কৰিলে আপুনি বিজনেছ ভলিউম পাব 48। গোটেই ডিটেইলছখিনি আপুনি ইয়াত চাব পাৰিব। তাৰপিছত প্ৰডাক্টটো অৰ্ডাৰ কৰিবৰ কাৰণে আপোনাৰ সন্মুখত প্ৰডাক্টটো আহি গৈছে। এতিয়া আপুনি প্ৰডাক্টটো অৰ্ডাৰ কৰিবৰ কাৰণে আপুনি তলত আপোনাৰ পিন নম্বৰ এণ্টাৰ কৰিব লাগিব। আপুনি যিটো এড্ৰেছত দিব বিচাৰিছে তাত আপোনাৰ ডেলিভাৰী এভেইলেবল আছে নে নাই জানিবৰ কাৰণে আপুনি পিন নম্বৰ এণ্টাৰ কৰিলে, চেক দিলে। তাৰপিছত আপুনি দেখিবলৈ পাইছে ডেলিভাৰী এভেইলেবল ইন ইউৰ এৰিয়া। তাৰপিছত আপুনি এড টু কাৰ্ট কৰিলে আপোনাৰ যিটো প্ৰডাক্ট আপুনি অৰ্ডাৰ কৰিব বিচাৰিছিলে সেইটো আপোনাৰ অৰ্ডাৰ হৈ গৈছে। আপুনি ওপৰত চাব পাৰে পঞ্চতুলসী ড্ৰপছ 30 ml অৰ্ডাৰ হৈ গৈছে 210। তাৰপিছত আপুনি তলত আহিলে ইয়াত আপুনি দেখিবলৈ পাইছে গ্ৰছ টোটেল 210, ডিছকাউণ্ট পাইছে আপুনি 50, শিপিং কষ্ট 80, নেট পেয়েবল 240। আপুনি 240 নেট পে কৰি আপুনি প্ৰডাক্টটো
ল'ব পাৰে। এনেদৰে আপুনি অনলাইন প্ৰডাক্ট পাৰচেছ কৰিব পাৰে অ'কে লাইফ কেয়াৰৰ পৰা। গতিকে আপোনালোকে এনেদৰে অনলাইন প্ৰডাক্ট পাৰচেছ কৰিব পাৰে। যদি আপোনাৰ DPUC দূৰত আছে বা আপোনালোকে ঘৰতে বহি প্ৰডাক্ট পাৰচেছ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এইটো প্ৰচেছৰ জৰিয়তে oksekharido.com জৰিয়তে আপোনালোকে অ'কে লাইফ কেয়াৰৰ পৰা অনলাইন প্ৰডাক্ট পাৰচেছ কৰিব পাৰে।